নমস্কাৰ মোৰ অংকিতাৰেখা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত কেইজনমান খুব ধুনীয়া হাতে বোৱা হেভি ডিজাইনৰ মেখেলা চাদৰ লৈ আনিছোঁ। নিশ্চয় আপোনালোকৰ মন পচন্দৰ হ'ব বা ভাল লাগিব। যদি ভাল লাগে অৰ্ডাৰ কৰিব পাৰিব, স্ক্ৰীনত অৰ্ডাৰ নম্বৰ দিয়া আছে। আহকচোন এতিয়া পলম নকৰি ভিডিঅ'ৰ মাজলৈ আগবাঢ়ো। প্ৰথমতে চাব এযোৰ বহুত বেছি মৰম লগা মেখেলা চাদৰ দেখাই আছোঁ। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব। এয়া চাব বগা, কলা আৰু সেউজীয়া এইকেইটা ৰঙেৰে খুব ধুনীয়াকৈ বুটাখিনি দিয়া হৈছে। আহল বহল ডাঙৰ দীঘল আছে। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। এয়া চাব খুব ধুনীয়াকৈ মই দেখাই দিছোঁ। আৰু ইয়াৰ দিশটো হৈছে ৰঙা পদ্মিনী, বাণীটো বৈ দিয়া হৈছে। খুব ধুনীয়া এটা পাত খুটা, গুলপীয়া ৰঙৰ পাত খুটা, যিটো আমাৰ লুঠিয়ানা পাত খুটা বুলি কওঁ। আহল বহল ডাঙৰ দীঘল আছে। এয়া চাব বহুত বেছি মৰম লগা এযোৰ হাতে বোৱা মেখেলা চাদৰ। খুব ধুনীয়া পাত খুটাৰ নিচিনাকৈ চাইনিং এটা আহিছে। নিশ্চয় আপোনালোকৰ কাপোৰযোৰ মন পচন্দৰ হ'ব বা ভাল লাগিব। মই ভালদৰে মেলি দেখাই দিছোঁ। এয়া চাব একেবাৰে ডাঙৰ বুটা দিয়া হৈছে। দুটা চাইনিং থকা এযোৰ খুব মৰম লগা হাতে বোৱা মেখেলা চাদৰ। আহল বহল ডাঙৰ দীঘল আছে। আপোনালোক যদি কোনোবা শকত নতুবা ওখ হয় তেনেহ'লে এই কাপোৰযোৰ পিন্ধিবৰ কাৰণে কোনো ধৰণৰ প্ৰব্লেম নাপাব। খুব মৰম লগাকৈ মই চাদৰখন দেখাই দিলোঁ। এইখন ইয়াৰ চাদৰখন। নেক্সট ইয়াৰ মেখেলাখন দেখাই আছোঁ। এইখন আছে ইয়াৰ মেখেলাখন। আহল বহল ডাঙৰ দীঘল আছে। এয়া চাব এইখন আছে ইয়াৰ মেখেলাখন। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। বহুত বেছি মৰম লগা এযোৰ হাতে বোৱা মেখেলা চাদৰ। এতিয়ালৈ যদি আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কাষতে থকা ঘণ্টিটো বজাই থ'ব, যাতে মই ভিডিঅ' দিলে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমে পায়। এইটো হ'ব ইয়াৰ ব্লাউজ পিচ। ব্লাউজ পিচটো আহল বহল ডাঙৰ দীঘল আছে। ব্লাউজ পিচৰ কাৰণে এটা খুব ধুনীয়াকৈ পটি দিয়া হৈছে। নেক্সট মই আন এযোৰ মৰম লগা মেখেলা চাদৰ দেখাই আছোঁ। এয়া চাব ইয়াৰ দিশটো হৈছে ৰঙা আৰু বাণীটো বৈ দিয়া হৈছে সেউজীয়া ৰং। খুব ধুনীয়া এটা কালাৰ আহিছে। দুটা চাইনিং থকা এযোৰ খুব ধুনীয়া মৰম লগা মেখেলা চাদৰ। এয়া চাব এইযোৰ। এইযোৰো পাত খুটাৰে বৈ দিয়া হৈছে। এয়া চাব ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। আহল বহল ডাঙৰ দীঘল আছে। খুব ধুনীয়া চাইনিং এটা আহিছে। পাত খুটাৰ নিচিনাকৈ জিলিকি আছে। এয়া চাব উৰে গাই ঘন ঘনকৈ বুটাখিনি দিয়া হৈছে। মই মোৰ নিজৰ গাত লৈ দেখাই দিছোঁ। কাপোৰবিলাক আচলতে মই খুব ধুনীয়াকৈ আপোনালোকক দেখাই দিওঁ, যাতে আপোনালোকৰ কোনো ধৰণৰ কনফিউজ ৰৈ নাযায়। আৰু যদি কাপোৰৰ ৰিলেটেড কিবা জানিবলগীয়া থাকে তেনেহ'লে আপোনালোকে এই নাম্বাৰটোত কণ্টেক্ট বা হোৱাটছআপ কৰিব পাৰিব। কালাৰটো আনকমন হয় আৰু ডিজাইনটো আনকমন হয়। আৰু এনেকুৱা এক পিচে হ'ব। আপোনালোকে যদি কোনোবা ল'ব বিচাৰে মাত্ৰ এজনেহে ল'ব পাৰিব। যদি মন পচন্দৰ হয় সোনকালে বুকিং কৰিব। মোৰ এই অংকিতাৰেখা চেনেলটোৰ জৰিয়তে কেৱল তাঁতশালত থলুৱা শিপিনীৰ দৰে হাতে বোৱা মেখেলা চাদৰবোৰহে পাব। এয়া চাব এইখন হৈছে ইয়াৰ মেখেলাখন। মেখেলাৰ ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। নেক্সট ইয়াৰ ব্লাউজ পিচটো দেখাই আছোঁ। এইটো হ'ব ইয়াৰ ব্লাউজৰ পিচ। আহল বহল ডাঙৰ দীঘল আছে। ব্লাউজৰ পিচৰ কাৰণে এটা খুব ধুনীয়াকৈ এনেকুৱা ধৰণৰ ছাইড পটি দিয়া হৈছে।
এয়া চাব আহল বহল ডাঙৰ দীঘল নেক্সট আপোনালোকক আন এযোৰ মৰম লগা মেখেলা চাদৰ দেখাম এয়া চাব দিকটো হৈছে ৰঙা বাণীটো বুই দিয়া হৈছে সেউজীয়া ৰং আৰু আঁচলটোত বুই দিয়া হৈছে কন্ট্ৰাস্ট টাইপৰ ৰঙা আঁচলত বুই দিয়া হৈছে ৰঙা বাকিখিনি সেউজীয়া ৰঙৰ বুই দিয়া হৈছে একেবাৰে মৰম লগা এযোৰ খুব ধুনীয়া ডিজাইনটো এনেকুৱা ধৰণৰ দিয়া হৈছে এয়া চাব খুব বেছি মৰম লগা ধুনীয়া এযোৰ হাতে বোৱা মেখেলা চাদৰ মোৰ এই অংকিতা ৰেখা চেনেলটোৰ জৰিয়তে কেৱল তাঁতশালত থলুৱা শিপিনীৰ দৰে হাতে বোৱা মেখেলা চাদৰবোৰহে পাব ইয়াত কোনো ধৰণৰ কিনা মেখেলা চাদৰ বা মেচিনত ইউজ হোৱা বুটা এনেকুৱা নাপাব কেৱল হাতে বোৱা মেখেলা চাদৰবোৰ পাবৰ কাৰণে এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এয়া চাব হয়তো আপোনালোকে বুটাটো দেখি ভাবিব পাৰে মেচিনত বুটাটো তুলিছে নেকি কিন্তু হাতে বোৱা হয় মই ভালদৰে আপোনালোকক দেখাই দিম এয়া চাব উল্টা সাইডটো চালে আপোনালোকে নিশ্চয় গমে পাব মই আগতেও জনাইছিলোঁ যিমান ডাঙৰ বুটা নহওক কিয় কেৱল হাতে বোৱা হাতেৰে বছা কাপোৰবিলাকহে তেনেকুৱা বুটা তোলা কাপোৰবিলাকহে মোৰ এই চেনেলটোত আপোনালোকে পাব এইখন হৈছে ইয়াৰ মেখেলাখনৰ ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ এয়া চাব এইটো হ'ব ইয়াৰ ব্লাউজৰ পিছটো হল বহু ডাঙৰ দীঘল হয় এয়া চাব ভালদৰে মেলি দেখাই দিছোঁ নেক্সট মই আন এযোৰ মৰম লগা মেখেলা চাদৰ দেখাম এয়া চাব এইযোৰ বহুত বেছি মৰম লগা হয় ইয়াৰ দিকটো হৈছে ৰঙা বাণীটো বুই দিয়া হৈছে কলা পাত খুটা এয়া চাব বহুত বেছি ধুনীয়া এটা কফি কালাৰ আহিছে হালধীয়া আৰু সেউজীয়া ৰঙৰ বুটাখিনি দিয়া হৈছে আহল বহল ডাঙৰ দীঘল আছে এয়া চাব খুব বেছি মৰম লগা হয় কাপোৰযোৰ মানে কালাৰটো বহুত বেছি মৰম লগা আজি মই যিকেইযোৰ মেখেলা চাদৰে লৈ আনিছোঁ গোটেই কেইযোৰৰে কালাৰটো বহুত বেছি মৰম লগা হয় ইয়াত মই ভালদৰে মেলি দেখাই দিছোঁ খুব বেছি মৰম লগা এযোৰ হাতে বোৱা মেখেলা চাদৰ আপোনালোকে কেৱল ৰঙিয়া আৰু নলবাৰীৰ পৰাহে কেছ অন ডেলিভাৰী ল'ব পাৰিব ইয়াতকৈ যদি দূৰৰ হয় তেনেহ'লে কুৰিয়াৰ ব্লু ডাৰ্টৰ জৰিয়তে পঠাই দিয়া হ'ব কুৰিয়াৰ চাৰ্জ 100 টকাটো এক্সট্ৰা হ'ব কাপোৰযোৰৰ লগত প্লাছ কৰি এইকাৰণে কোৱা নাযায় কিয়নো মোৰ কেছ অন ডেলিভাৰী ব্যৱস্থা আছে কেৱল ৰঙিয়া আৰু নলবাৰীৰ পৰাহে কেছ অন ডেলিভাৰী ল'ব পাৰিব এয়া চাব নেক্সট ইয়াৰ মেখেলাখনো দেখাই দিছোঁ এইখন হৈছে ইয়াৰ মেখেলাখনৰ ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ খুব বেছি ধুনীয়াকৈ মই আপোনালোকক দেখাই দিছোঁ কাপোৰ কেইযোৰৰ অৰিজিনেল যেনেকুৱা মানে কালাৰ হয় সেম মানে ভিডিঅ'ত যেনেকুৱা দেখা পাইছে সেম তেনেকুৱাই হয় এইটো হ'ব ইয়াৰ ব্লাউজৰ পিছৰ কাৰণে এটা এক্সট্ৰাকৈ সাইড পটি দিয়া হৈছে আৰু কাপোৰ কেইযোৰত এক্সট্ৰাকৈ সাইড পটি দিয়া হোৱা নাই কিয়নো সাইডলৈকে বুটাখিনি আছে এক্সট্ৰাকৈ আৰু সাইড পটিৰ প্ৰয়োজন নাই এইটো ইয়াৰ ব্লাউজৰ পটি হ'ব আজি মই আপোনালোকৰ ওচৰত একেযোৰে হাতে বোৱা মেখেলা চাদৰ লৈ আনিছিলোঁ আৰু মই খুব ধুনীয়াকৈ দেখাই দিলোঁ যদিহে আপোনালোকৰ মন পচন্দৰ হৈছে অৰ্ডাৰ কৰিব পাৰিব আজিলৈ ইমানে মই ভিডিঅ'টো শেষলৈকে চবে বহুত ধন্যবাদ